তো পাৰ্টনাৰ্ছ আজিৰ ব্লগটো হ'ল মানে বাসন্তী পূজাৰ দশমী আজি তো সেইকাৰণে আমি সকলোৱে ওলাইছোঁ কেনেকুৱা তাত মজা লাগি আছে আৰু আগফালে চাওক আগফালে চাওক কিমান ধুনীয়া দৃশ্য তো এইফালে দেখিবলৈ পাইছে সকলোৱে এতিয়া গাড়ী চাড়ী লৈ ওলাই পৰিছে আৰু আজি আৰু বেছি কথা নকওঁ ডাইৰেক্ট ডান্স চান্সে চাওঁ আৰু না কি কয় তাই সন্মুখৰ তাত কাৰণ আমাৰ ইয়াতে দুটা পূজা হয় সো সন্মুখৰ তাত গৈ কিনে অলপ পূজা পূজা বুলি য়েছ য়েছ
আৰু পাটনাৰ ইয়াৰ সন্মুখতে আছে ভোলেনাথৰ মন্দিৰখন আৰু ইয়াতে আমি সকলোৱে ৰখি আছো বৰষুণৰ মাজত ইয়াতে দাদাসকলো আছে কেনেকুৱা আজি জয় শ্ৰীৰাম দেখিবলৈ পাইছে ইয়াতে মানে বৰষুণৰ কাৰণে সকলোৱে ৰখি আছে আৰু কিছু সময়ৰ পিছতে ইয়াতে বিসৰ্জন দিয়া হ'ব মাত তো চাও কি হয় এতিয়া বৰষুণ পৰি আছে দেখিবলৈ পাইছে চ' এতিয়া আমি সকলো আহি গলো ভিতৰত ইয়াতে ভাইটিহঁতে আছে আৰু এইপিনে হৈ আছে ডান্স বৰ্তমান আহি গলো ঘৰত আৰু মানে কি কম আৰু মাৰ বিসৰ্জনৰ চিনখিনি দেখাবই নোৱাৰিলো কাৰণ বহুত বৰষুণ পৰি আছিল আজি চ' তাতে আৰু বেছি দেৰি নকৰিলো আহি গলো ঘৰত আৰু যদি ভিডিঅ'টো চাই ভাল লাগিছে তেনেহ'লে লাইক শ্বেয়াৰ আৰু চেনেলত নতুন আহি থাকিলে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু মানে এইকেইদিনত ভাবি আছো যে ভ্লগৰ সংখ্যাটো অলপ কম আহিব কাৰণ প্ৰেংকৰ পিনে যাবলৈ ট্ৰাই কৰি আছো ইয়াৰ আগত যোনটো প্ৰেংক কৰিছো তাতে সকলোৰে ৰেছপন্স চাই বহুতেই ভাল লাগিছে আপোনালোকে নিজে যাই চেক কৰিব পাৰিব কিমান কেইটা কমেণ্ট আহিছে চ' যদি সেই প্ৰেংক ভিডিঅ'টো চোৱা নাই তেনেহ'লে এইটো ভিডিঅ'ৰ পিছত সেই প্ৰেংক ভিডিঅ'টো চাই ল'ব তো আজিৰ কাৰণে ভিডিঅ'টো ইয়াতে শেষ কৰিছো বাই